কেইবাদিনৰ মূৰত চোতালখন সাৰি লৈছোঁ। আজিকালি পাত অকণমান কমকৈ সৰে। মানিমুনি কেইডালমানো বুটলি ল'লোঁ। কালি যে লৈছিলোঁ মাছ, তাৰ লগতে বনাই খাম। কাপোৰ কেইটামান ধুলোঁ, ৰ'দ দিছে যে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আকৌ। ভিডিঅ'বিলাকত মই বহুত সৰু সৰু টিপছ দিওঁ নহয়। সেই টিপছবিলাকে কেতিয়াবা আপোনালোককো সহায় কৰিব পাৰে। গতিকে ভিডিঅ'বিলাক চাব। আজি বনাম কাহৰ দৰৱ এটা। এই দৰৱটো পাইছিলোঁ মই ডক্টৰ পংখী শৰ্মাৰ ভিডিঅ' এটাত। গতিকে বোলো বনাই খাই চাম। মোৰো কেইবামাহৰ পৰা মানে কাহ এটা হৈ আছে, ভাল নহয়হে নহয়। আজি বোলো বনাওঁ। দিনটোত 3বাৰ খাব লাগে যে, গতিকে মই একেবাৰতে বনাই লৈছোঁ। ইয়াৰ বাবে লৈছোঁ পানী 3 কাপ, মানে 4 কাপ লৈছোঁ। 1 কাপ উতলাই নাইকিয়া কৰি দিম। পাণ 3 খিলা লৈছোঁ। আৰু আপোনালোকে যদি 1 কাপৰ জোখা বনায়, পাণ 1 খিলা ল'ব। আদা অকণমান লৈছোঁ, তুলসী পাত আৰু জালুক কেইটামান। এই গোটেইখিনি বস্তু একেলগে ভালকৈ উতল অহালৈকে সিজাই থাকিব। তাৰপিছতে চাকনিয়ে চেকি খাব। আৰু মই যদি খাই ভাল পাওঁ, আজিৰ পৰা আৰম্ভ কৰিছোঁ। যদি ভাল পাওঁ আপোনালোকক জনাম বাৰু। আৰু আপোনালোকেও খাই চাব পাৰিব। ঈশ্বৰেহে জানে আৰু এতিয়া ভাল হয় নে নহয়।